Kardom donatum putot welcome back lo lintok richu channel lo. Non malom social media long viral pic. Difu medical college long keso lang pami mepen inuta karbi apran ke dam nang. Facebook long punon mate YouTube long punon mate news channel along antame pipon bom lo mate viral pic lo. Lasila bang so lambang karbi asongja putu mate karbi long song ki do anatum kithiki ding tum RD ke endun pen ahok pet akang sai hang nang ji athema non kewang ji mate non kachelang bomatum pusitame lapuson ke pu phede ji aphat nanglitum RD endun nang ji donatum lasila bang so video nanglitum share tha karbiang long angkang pitame pachini nang mate pathek long na tangte alang litum full video do nanglitum kelang pajudik thortha nanglitum kecheng pen ki jodlang igderno যোৱাকালি পৰা 20 বাৰ মান মাতিলে সেইটো লগাব লাগে মই যোৱাকালি ডক্টৰ এইটো আপোনাৰ ডক্টৰ অলপ টেকলাটো এই তেখেতৰ সন্মুখত মই চুহি মাৰি দিছোঁ নাই নালাগে আজি নলগাওঁ বুলি যোৱাকালি লগোৱা নাই ঠিকেই কিন্তু আজি লগোৱাৰ লগে লগে হঠাৎ এনেকুৱা অৱস্থাত আজি আমি ইয়াতে মানুহ মৰাবলৈ অহা নাই বুজিছোঁ আমাৰো বেয়া লাগিছে আপোনালোকে আমাক বাধ্য কৰিছে জোৰ জোৰ কি বাধ্য কৰা নাই যোৱাকালি 10-20 বাৰ মান আমাক মাতিব আনিছে ৰুমত এটা হৈছে কি এতিয়াতো এৰেষ্ট মাৰিছিলে ৰাতিপুৱা এবাৰ কাৰ্ডিয়েক এৰেষ্ট হাতটো বন্ধ হৈ গৈছিলে এইটো লগাবৰ কাৰণে বন্ধ কৰাইছে নহয় সেইটো লগাবলৈ কিয় এইটো অক্সিজেনৰ হেৰি হয় পাইপ যোৱাকালি ৰাতিলৈকে ঠিকেই আছিলে অক্সিজেন আপোনালোকে সেইটো লগাব দি আছে অক্সিজেনটো কমি আছিলে নাই কালি ফৰ্চ কৰি আছে কালি 5-6 বাৰ মান আমাক মাতি পেলাই ফৰ্চ কৰি আছে এই বস্তু লগাব লাগিব আমিতো কালি মানা কৰিছোঁ এইটো যোনটো পাইপ হয় এইটো অক্সিজেনৰ পাইপ হয় বুজিছোঁ নাই বুজিছোঁ আমি গোটেই চালোঁ নাই অক্সিজেন বুজিছোঁ ইনকিউবেশ্যন গম পাইছোঁ অক্সিজেনৰ পাইপ হয় নাই গম পাইছোঁ অক্সিজেনটো নহ'লে হৈ আছিলে সেইটো তেখেতক আপোনাৰ মাতিছিলোঁ মই এই যে চশমা পিন্ধা মানুহজন আছিলে আপোনাৰ লগত তেখেতৰ ব্ৰাদাৰ ইন ল নহয় মোৰ কথাটো শুনা যোৱাকালিৰ পৰা ঠিকেই আছিলে যোৱাকালিৰ পৰা আমাক মাতি আছে মোটামুটি দিনত 20 বাৰ মান মাতিলে সেইটো কৰাবলৈ যোৱাকালি আমিতো মানা কৰি কৰিছিলে ইয়াতে মই চিগনেচাৰ কৰা আছে কিন্তু যোৱাকালি গোটেই দিন গোটেই ৰাতি ঠিকে আছে কিন্তু এতিয়া আপোনালোকে আমাক যেন বাধ্য কৰাই দিছে সেইটো লগাবলৈ আমি সেইটো আপোনালোকে লগোৱাৰ লগে লগে সেইটো কেনেকৈ চিষ্টেম হয় মই গম পাইছোঁ আপোনাক মই ৰাতিপুৱা আহি চাইছোঁ যে অক্সিজেনটো কম আছে নাই তথাপি ৰাতিলৈকে ঠিকে আছে নহয় অক্সিজেন ল' হৈ গৈছে ৰাতিপুৱা মানে আপোনাৰ 95ৰ ওপৰত থাকিব লাগে অক্সিজেন তেখেতৰ ৰাতিপুৱা আছে 84 নাই বুজিছে আমি ৰাতিপুৱাও আহিছোঁ ঠিকে আছে মই ৰাতিপুৱা আহি পেলাই চাইছোঁতো অক্সিজেন 80 তলত আছে আপোনালোকে সেইটো লগাবলৈ আমাক বাধ্য কৰিছে নহয় জবৰদস্ত কৰিছে যোৱাকালিৰ পৰা আমাক সেইটো লগাবলৈ কৈ আছে আমি যোৱাকালি মানা নাই অক্সিজেনটো ল' হৈছে আমি ইয়াতে মানুহ মৰাবলৈ অহা নাই বুজিছোঁ আমাৰো বেয়া লাগিছে আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ মানে আপুনি বিশ্বাস কৰক ৰাতিপুৱা আমি আহিছোঁ মই গম পাইছোঁ আপোনাৰ বেয়া লাগিছে দাদা ৰাতিপুৱা আমি আহিছোঁ আহি পেলাই দেখিছোঁ অক্সিজেনটো বহুত ল' হৈ গৈছে বুজিছে মই তেখেতক মাতি পেলাই ইয়াতে দেখাইছোঁ পেচেণ্টক এই যে চশমা পিন্ধা মানুহ আমি উপায় নাপায়হে চহী কৰিছোঁ গম পাইছোঁ কথাটো অক্সিজেনটো আপোনালোকে আমাক বাধ্য কৰিছে জবৰদস্ত কি বাধ্য কৰা নাই যোৱাকালি 10-20 বাৰ মান আমাক মাতিব আনিছে ৰুমত আমি গম পাইছোঁ আমাৰ বেয়া লাগিছে মই হুলস্থুল কৰা নাই আপোনালোকে যিটো আমাক বাধ্য কৰিছে জবৰদস্ত কৰিছে সেইটোৱে মই কৈছোঁ কালি কি কৈছে জানো এইটো যদি নলগালে ইয়াত ৰাখিব নোৱাৰে বুলি কৈছে বাহিৰত ওলাব লাগিব এইটোতো কোনে কৈছে মই গম নাপাওঁ কিন্তু বস্তুটো হৈছে মই তেখেতক কৈছোঁ যদি লগাব বিচাৰে লগাওক এনেকুৱাতো ক'ব নালাগে নহয় নাই কালিতো ওলাব যদি লাগে লগাব লাগে লগাব নিবিচাৰিলে সেইটো বেলেগ কথা সেইটো হ'লে ঠিকেই কিন্তু আমাক যোৱাকালিৰ পৰা 20 বাৰ মান মাতিলে সেইটো লগাব লাগে মই যোৱাকালি ডক্টৰ এইটো আপোনাৰ ডক্টৰ অলপ টেকলাটো এই তেখেতৰ সন্মুখত মই চুহি মাৰি দিছোঁ নাই নালাগে আজি নলগাওঁ বুলি যোৱাকালি লগোৱা নাই ঠিকেই কিন্তু আজি লগোৱাৰ লগে লগে হঠাৎ এনেকুৱা অৱস্থাত আজি চাওক কেনেকৈ আমি পৰহি দিনা লৈ আনিছোঁ পেচেণ্টক পৰহি দিনা যেতিয়া আমি লৈ আনিছে ইয়াত কথা পাতিব পাৰে মাস্ক দিব পাৰে এই আপোনাৰ ডক্টৰবিলাকে নাম চাম শুনিছে চব ক'ব পাৰে
যেতিয়া হাত আপোনালোকে উঠাব ICU ক'লে লোৱাৰ উঠাই লগে দিয়ে, লগে এই ভৰি উঠাব অৱস্থা ক'লে কি? উঠাই দিয়ে। চাওক বেলেগ একো নাই, এইটো এটা চাইডত পেৰালাইচিছ হৈছিল ন, এটা চাইডে পেৰালাইচিছ হৈছিলে ষ্ট্ৰ'ক হৈ পেলাই বুজিছে। তো কি হ'ল লাহে লাহে লাংটোৱে কাম নকৰা হ'ল। তো সেইকাৰণে আমি অক্সিজেনটো বঢ়াই দিবলগীয়া হ'ল। মানে নাকেদি অক্সিজেন দিছিলে, তাৰপিছত মাস্কত অক্সিজেন দিছিলে, তাৰপিছতো অক্সিজেনটো কমকৈ হেৰি যোৱা হ'ল। সেইকাৰণে আমি সেইটো লগাবলগীয়া হ'ল বুজিছে। অক্সিজেনটো আজি ৰাতিপুৱা মই আহি দেখিছোঁ মাস্কত ফুল অক্সিজেন গৈ আছে, কিন্তু তেখেতে পাই আছে 80% অক্সিজেন। 100% আমি দি আছোঁ, কিন্তু পাই আছে 80%। সেইকাৰণে আমি ডাইৰেক্ট ইনকিউবেট কৰিবলগীয়া হ'ল বুজিছে দাদা। খং নকৰিব, যিটো প্ৰচেছ হয় আমি সেইটোৱে কৰিছোঁ। আমি যিটো পেচেণ্টৰ কাৰণে ভাল নাই খং কৰা নহয়, আপোনালোকে আমাক যিটো ব্যৱহাৰ কৰিছে সেইটোৱে ভাল লগা নাই। বেয়া নাপাব, মই ডিউটিত নাছিলোঁ, মই থাকিলে আপোনাক ভাল মানে যোৱাকালিৰ পৰা 20 বাৰমান আমাক এইটো ৰুমত মাতি আনিছে। আমি নালাগে আমি আমাৰ মাজত ডিছকাছ কৰি ল'ম বুলি। এই ডক্টৰ সন্মুখত মই চুই কৰি দিছোঁ যা নালাগে আমি সেইটো নলগাওঁ বুলি। কিন্তু যোৱাকালিতো ঠিকেই আছিলে, আজি লগোৱাৰ লগে লগে আমাক চিগনেচাৰ দিয়াৰ লগে লগে আপোনালোকে লগাই দিছে। লগোৱাৰ পাছত এইটো কি অৱস্থা হঠাৎ মানে বস্তুটো লগালে আপোনাৰ ভালৰ কাৰণেহে লগায়, এইটো সেইটো মানে অপজিট হৈ গ'ল। বস্তু লেট হৈ গ'ল বুজিছে। আমি যেতিয়া 90ৰ তলত আহিছিলে তেতিয়াই লগাব লাগিছিলে। ইনকিউবেট কালি ৰাতি নাই আপোনালোকে এনেকৈ ক'লে কেনেকুৱা হ'ব? কালি ৰাতি আমি ইনকিউবেট কৰিব লাগিছিলে দাদা। নহ'লে ৰাতিপুৱা 87, 89 এনেকুৱা আছিলে। নহ'লে আপুনি সেইটো ক'ব লাগিছিলে। 90ৰ তলত আহিলে বেয়া। ঠিক আছে, আপুনি সেইটো ক'ব অক্সিজেনটো লগাই নাই, দিছে। আপুনি সেইটো ক'ব লাগিছিলে। এতিয়াতো লেট হৈছে, লাগিলে থাকক এনেকুৱা সেইটো বস্তু লগাব থাকিলেতো নালাগে। পেচেণ্ট ঢুকালেহেঁতেন ন দাদা। এতিয়া কি অৱস্থা নহয় এতিয়া আমি এতিয়া দোকান নাই নেকি চেষ্টা তেতিয়াহ'লে? নাই, এতিয়া জিন্দা আছে নে ঢুকাইছে? চাওক আপুনি একবাৰ কওক নহয় এতিয়াতো সেইটো বস্তু নলগালে হয়তো ঢুকালে হয়। ঠিক আছে আপুনি কথা মই মানিছোঁ, কিন্তু এতিয়া লগোৱাৰ পাছত কি অৱস্থা আমি চাওকচোন। চেষ্টাটোতো কৰিব লাগিব। আমি চেষ্টা কৰিলোঁ, আমি নাই, নোৱাৰিলোঁ। আপুনি যদি সেইটো আমাক ডাইৰেক্ট চিধা চিধি কৈ দিলেহেঁতেন আমি হয়তো কিবা হয় য়েছ কম বা ন' কম, কিন্তু আপোনালোকে সেইটো নকৈ পেলাই এনেকুৱা ডাইৰেক্ট কালি কোন আছে মই ক'লোঁ। আজি ৰাতিপুৱা তেখেতক মই বুজাইছোঁ যে চাওক ইয়াতে আপোনাৰ অক্সিজেনটো লগাব লাগিব। যদি নলগাই পেচেণ্টৰ অক্সিজেনটো কমি আছে, আমি পূৰা চেষ্টা কৰিম অক্সিজেন লগোৱাৰ পিছত যাতে পেচেণ্ট ঠিকে থাকে। কিন্তু তাতে এটা ৰিস্ক থাকে, সেই বুলি কওঁতে মই তেখেতক কৈছিলোঁ তাৰপিছত যে আপুনি যিটো ভাবে ভাল দেখে সেইটো কৰক বুলি কৈছিলোঁ। মই অক্সিজেনটো নাই লগাই উপায় নাপায় আমি বাইদেউ হ'লোঁ। বুজিছোঁ। যোৱাকালিৰ পৰা সেইটো কথাটো কৈ আছে। প্ৰচেছটো সেনেকুৱা হয় বুজিছোঁ। মানে আমি যিটো ট্ৰিটমেণ্ট দিব লাগিব সেইটো ট্ৰিটমেণ্ট আমি ডিষ্টাৰ্বটো কৰা নাই নহয়। এইফালে বেলেগ পেচেণ্টৰ কাৰণে এইফালে কথা পাতি আছেতো, ইফালে কথা পাতি আছেতো। আমি কি ক'লে আপোনাৰ কোনোবা যদি তেনেকুৱা আপোনাৰ মাজত কোনোবা যদি এনেকুৱা অৱস্থা হয় আপুনি কি হ'ব? নহয় এইটো নহয়, বেলেগ পেচেণ্টৰ কাৰণে মই কৈছোঁ। আপুনি থাকাকৈ পাৰনে আপুনি কথা পাতিলেও ডক্টৰৰ লগত। तो हम क्या बोला है, खड़ा हुआ है ना चुपचाप कर। पेशेंट लोग दूसरा पेशेंट है इसके लिए গম পাইছোঁ, এইটো মানে কথা পতা নাইতো আমি। নহয় এইটো থাকিব দিয়ক। আমিও চাই আছো ন, আমিও লগতে আছো বুলি একো কোৱা নাই আমিতো। এইফালে কৈ আছে এইটো ভাইটি এনে এইটো কৈ তেখেতৰ ল'ৰা একো কোৱা নাই। গম পাইছে ল'ৰা আপুনি জানে। কি নিজে ল'ৰা তুমি লামনি এদে আমাৰ মানে নিজৰ দেউতাৰ আমি নিজে ওচৰত যাব মানে ঠিক ইভেন না। এইটো কাৰণে বেলেগ পেচেণ্টৰ কাৰণে কৈছোঁ মই। আপুনি কথা পাতিব ডক্টৰৰ লগত, আমি একো প্ৰব্লেম নাই। মানে বেলেগ পেচেণ্টৰ কাৰণে কৈছোঁ ইয়াতে। আমি বেলেগ পেচেণ্টৰ কথা কোৱা নাই নহয়। আমাৰ যিটো অৱস্থা হয় এইটো কনচিয়াছ আমাৰ যিটো পেচেণ্ট পৰিস্থিতি হয়। সেইটোৱে কথাই পাতিছোঁ। কিছুমান পেচেণ্টটো কনচিয়াছ হয়, এইটো কথা কাৰণে মই কৈছোঁ। আপুনি কথা পাতি লওক, মোৰ প্ৰব্লেম আপুনি ভুল বুজিছে, আমিতো কথা কোৱাই নাই, আমি নিজে জাষ্ট চাই আছোঁ। আমি কথা কোৱাই নাই, তুমি লামনি এনে দেই। এলাপ কৰিছে এইটো কথা অলপ- আইচিউ হয় ন দাদা। গম পাইছোঁ, এতিয়া আমি এঘণ্টা 2 ঘণ্টাটো নাথাকোঁ নহয় ইয়াত। আমি অলপ ঠিক আছে আপুনি কথা পাতি লওক।